আকাশ নিয়াই গৈ থাকে দেৱদাৰু গছৰ চূড়া। সেই দেৱদাৰুৰ চূড়াই ক্ৰিয়া কৰিছিল কিশোৰ মনত। বাঁহ বান্ধিছিল দেৱদাৰু গছৰ দৰে ওখ ওখ আৰু ওখ হোৱাৰ বাসনাই। কিয় হ'ব খুজিছিল দেৱদাৰু গছৰ সমান? হয়তোবা মনে বিচাৰিছিল ব্যক্তিত্বৰ আৰু বিশেষকৈ সত্তাৰ এনে এক অৱস্থান য'ৰ পৰা তলৰ আৰু দূৰৰ সকলোখিনি সুষমভাৱে দৃষ্টিত ধৰা পৰে। দেৱদাৰু গছৰ উচ্চতাৰেই তেওঁ ওখ হৈছিল, অধিষ্ঠিত হৈছিল এখন শীৰ্ষ আসনত। কিন্তু সত্তাত আছিল আগলি বাঁহৰ দৰে দোঁ খাই থকাৰ নমনীয়তা। সেই দেৱদাৰুৰ প্ৰতি আমাৰ দৰে ক্ষুদ্ৰটো ক্ষুদ্ৰতম তৃণৰ এক সশ্ৰদ্ধ প্ৰণাম। আজি আমি আহিছোঁ সেইজন ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ খাৰঘুলিস্থিত বাসগৃহলৈ তেখেতৰ সহধৰ্মিনী বিনীতা বাইদেউক লগ পাবলৈ। আহকচোন বিনীতা বাইদেউক লগ পাওঁ, দুআষাৰ কথা পাতোঁ। আপোনাৰ গা ভালে আছে নিশ্চয়? এতিয়া গাত ভাল বুলিয়ে ক'ব পাৰি, চলি আছোঁ। আৰু চলি থকাটোৱে আচলতে গতি গতি আৰু সেই গতিৰ কাৰণে আমি সুদীৰ্ঘ দিনৰ পেছত লগ পাই খা খবৰ লওঁ বুলি আহিছোঁ। আৰু কিছু কথা মনলৈ আহি আছে, সেইখিনি আপোনাৰ পৰা জানিব খুজিছোঁ। নিশ্চয় মই যিমান পাৰোঁ তোমাক ক'বলৈ চেষ্টা কৰিম, কিন্তু মোৰ জানাই তুমি পৰিস্থিতিটো। তথাপি আপোনাৰ বেছি সময়ো নলওঁ বাৰু কথাটো। হ'ব বাৰু। ছাৰে 61 চনত যেতিয়া সাহিত্য একাডেমীৰ বঁটাটো পালে আৰু ঠিক সেইখিনি সময়ৰ পৰা আপুনি বিভিন্ন সৰ্বভাৰতীয় বিভিন্ন সাহিত্যিকক লগ পাইছিলে। শশীকান্ত মহাপাত্ৰ, সচিদানন্দ ৰায় এইসকল আছিলে। আপোনাৰ বাৰু কাৰ কাৰ কথা বেছি মনত পৰে সেইখিনি সময়ত? বহুতকে পাইছোঁ আৰু ছাৰৰ মানে সাহিত্য একাডেমীত মই পাওঁতে মই ঘৰত আছিলোঁ। দীপংকৰ জন্ম, তাৰ 61 চনত জন্ম হয়। তেতিয়া সক্ৰিয়ভাৱে মই সহযোগ কৰিব পৰা নাছিলোঁ। তথাপি মই মাহঁতৰ ঘৰত থাকিলেও যোগাযোগটো ভালকৈ চলি আছে। সকলো ৰাইজে আদৰ কৰিছে আৰু তেতিয়াই তেখেতৰ সৃষ্টিৰ যিটো সোঁত সেইটো আৰম্ভ হৈছে। আৰু ইয়াৰুঙ্গমৰ কথাটো ওলালে যেতিয়া কওঁ, এইটো নাগা জীৱনৰ কাহিনী এটা, আৰু সেই কাহিনীটোৰ যিজন নায়ক ৰিচাং কেছিং। আৰু ৰিচাং কেছিঙৰ লগত তেখেতৰ বন্ধুত্ব আছিলে। ৰিচাং কেছিঙে তেখেতক বিচাৰিলে নাগালেণ্ডৰ উখুলত এখন স্কুল পাতিবৰ কাৰণে ইংৰাজী শিক্ষক লাগে। গুৱাহাটীৰ পৰা মানে কোনো মানুহক তেওঁ নোৱাৰিলে নিব। শেষত গৈ পেলাই ভট্টাচাৰ্যকে লৈ গ'ল। তাত গৈ তাত এখন স্কুল পাতিলে, তাত কৰ্মৰত হ'ল। আৰু তাৰপিছতে তেওঁ নাগালেণ্ডৰ যিখিনি জেগা আছে সেইবিলাক তেওঁ ফুৰিলে, ইতিহাস ল'লে। লৈ পেলাই তোমালোকে জানাই, তাৰপৰা ঘূৰি আহি যেতিয়া কংগ্ৰেছ আৰম্ভ হ'ল, তেওঁলোকৰ এটা নীতি আছে, তেওঁ তাৰ পৰা আহিলে, আহি পেলাই ৰামধেনুত যোগ দিলে। সেই নাগালেণ্ডৰ যিটো পৰিস্থিতি, যিটো জীৱন, ৰাজনীতি, সামাজিক, এই সকলোবিলাক তেখেতে অধ্যয়ন কৰি এখন কিতাপ লিখিলে। সেইখনেই হ'ল ইয়াৰুঙ্গম। হয়। আৰু এই ৰিচাং কেছিঙৰ কথা আহিছে কাৰণে মই সেইটো মাজতে ধৰি সুধিছোঁ। কিছু বছৰ আগতে ৰিচাং কেছিং যেতিয়া তেখেতক এবাৰ মই টেলিফোনত পাইছিলোঁ সেই কিছুমান কথা লৈ, তেতিয়া মোক সুধিলে মই কোন কি কথা। তেতিয়া মই ছাৰৰ কথা কৈছোঁ, যে ক'লোঁ যে মই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ছাৰৰ ষ্টুডেণ্ট আছিলোঁ। তেখেতে এনেকুৱা এটা খোলা হাঁহি মাৰিছে আৰু খুব খুলি হাঁহিছে, কৈছে মানে ৰিচাং কেছিং কৈছে কি বীৰেন, হি ৱাজ এ গ্ৰেট ফ্ৰেণ্ড অফ মাইন, হি ৱাজ এ গ্ৰেট ফ্ৰেণ্ড। মানে ছাৰৰ কথাত এনেকুৱা মানুহজন উৎফুল্লিত হৈছে। আৰু এনেকৈও কৈছে যে তুমি তোৰ তেওঁৰ ষ্টুডেণ্ট, তুমি মণিপুৰলৈ আহিলে কেতিয়াবা মোক লগ কৰিবা আৰু মই তোমাক সকলো কথা ক'ম। পিছে দুৰ্ভাগ্য তেওঁ সেই কথাখিনি কেইমাহমান পিছতে তেখেত ঢুকাই থাকিল। সেইকাৰণে মোৰ এইখিনি লোৱা নহ'ল। আৰু তাৰমানে এখেত ঢুকোৱাৰ পিছত, ছাৰ ঢুকোৱাৰ পিছত, মানে তাৰ ঢুকোৱাৰ পিছত আজিৰ পৰা কিছু বছৰ আগতে। কিন্তু আমি যেতিয়া ৰিচাং কেছিঙক মাতিছিলোঁ ছাৰ ঢুকোৱাৰ পিছত, তেওঁক এখন আমি কিতাপ দিছিলোঁ। আৰু তেওঁ
আমাৰ যিখন কিতাপ উন্মোচন কৰিলে ঈশান কিচিঙে আমাৰ অসমীয়া সাহিত্যৰ কিবা গল্প সংকলন নেকি মই মনত এতিয়া পৰা নাই সেইখনত তেওঁৰ চাইন দিছিলে মই আকৌ যিজন মানুহে হেৰি কৰে উন্মোচন কৰে মই তেওঁৰ হাতৰ স্বাক্ষৰটো মই ৰাখি থওঁ 65 চনত আপোনাৰ ডাঙৰ ল'ৰাৰো জন্ম আৰু চাৰেও সাহিত্য একাডেমি পাইছে আৰু দুটা প্ৰাপ্তি একেলগে আপোনাৰ সেইখন কেনেকুৱা অনুভৱ মোৰ মানে পুৰণি কথা বুজিছোঁ পুৰণি কথা এতিয়া মই আনন্দ কৰিছোঁ ঘৰত মাহঁতৰ ঘৰতে আনন্দ কৰিছোঁ আৰু মোৰ ওচৰলৈ মানুহ বহুত যোৰহাটৰ পৰা গৈছে তাৰপিছতে সেই সম্পৰ্কটো মই পাহৰিব পৰা নাই এতিয়া কিন্তু এখেত দেৰিকৈ গৈছে সামাজিক আৰু সেইটো এজন মানে স্বভাৱসিদ্ধ পুৰুষ মানে তেওঁৰ সেই স্বভাৱৰ বিৰুদ্ধে কোনো যাব নোৱাৰে তেওঁ নাযায় সেইকাৰণে সেইটো আমি একো হেৰি নাই আৰু তেখেতসকল সামাজিক জীৱনত এনেকৈ নিমজ্জিত হৈ থাকে যে অন্য কিছুমান কথা পাহৰি যায় আৰু এতিয়াওতো মোৰ মনত পৰে আমি যেতিয়া বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ সন্ধিয়া ক্লাছটো শেষ হোৱাৰ পিছত তেতিয়া শৰ্মা কেণ্টিন আছিলে ছাৰৰ লগত মই আৰু এজন তেজপুৰৰ ল'ৰা আছিলে ছাৰে কয় বোলা চাহ খাওঁ প্ৰথমতে অলপ ভয় লাগিছিল ছাৰৰ লগতনো কেনেকৈ চাহ খাম এনেকুৱা লাগে কিন্তু ছাৰ আমাৰ এইটো নিয়ম আছিলে 1 প্লেট বুন্দিয়া ভুজিয়া আৰু লৈ আমি 3জনে খাওঁ আৰু খাই পেলাই ছাৰে মাৰ্কেটত উঠি ঘৰলৈ আহেগৈ পাছত মই অনুভৱ কৰিছোঁ যে ইমান এজোপা ওখ গছ বুলি কৈছোঁ মই আৰু আমি তাৰ তলত থকা দুবৰি বন মানে কেনেকৈ এটা সময় পাৰ কৰিছিলোঁ আৰু তাৰপিছত এতিয়া সাংবাদিকতাত নামিলোঁ মোৰ ওপৰত ছাৰৰ হাতখন আছিলে আৰু এতিয়া ক্ষুদ্ৰৰ পৰা বিশালতাক মৰ্যাদা দিয়া যিজন পুৰুষে সেইটোৰ কাৰণে তেখেত এতিয়া নিজে হেৰি উদ্ভাসিত হৈ গ'ল সেইকাৰণে কৈছোঁ আৰু সেইখিনি সময়ত ছাৰে যিখিনি মানুহক পাইছিলে তাৰো কিছু মানুহ পিছত আমি লগ পাইছোঁ আপুনিতো আৰু বহুত মানুহক লগ পাইছে মই নাগালেণ্ডলৈ একে থাকোঁতে মই পিছত গৈছোঁ মণিপুৰলৈ যাওঁতে ঈশান কিচিঙৰ ঘৰলৈ গৈছোঁ নিমন্ত্ৰণ কৰিছে আমাক অসমীয়া ধৰণে তেওঁ জানে অসমীয়া মানুহে কি ভাল পায় কি খায় অসমীয়া ধৰণে মানে তেওঁ আমাক খুৱাইছে আলু পিটিকা দিছে বেঙেনা পিটিকা দিছে আমি ভাবিব নোৱাৰা এখেতক বেলেগ বস্তু দিছে তেওঁলোকে খোৱা বস্তু কিছুমান দিছে এইবোৰ মই নাজানো আমি নাখাওঁ তাৰপিছত তেনেকুৱা মানে এখেতেতো বিদেশতো ফুৰি যোৱা মানে হেৰি এটা বস্তুৱে খোৱা নাই ক'তো কিন্তু সেইটো তুমি জানা এটা কথা জানিবৰ মোৰ মন যায় ছাৰ যেতিয়া হাৰিয়াৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত আছিলে সেইখিনি সময়ত আপুনিওতো লগত থাকিব লগা হৈছে তেতিয়া আপুনি অসমৰ পৰা আঁতৰি থাকি ছাৰৰটো পৰিসৰটো একেবাৰেই বেলেগ আৰু আপুনি তাত যিখিনি সাহিত্যিক লগ পাইছে আপোনাৰ এতিয়া অনুভৱটো কেনেকুৱা ধৰণৰ আছিলে যে আপুনি ধৰক অকলশৰে বুলি কৈছোঁ কিয় আমি পাৰিবাৰিক ক্ষেত্ৰৰ পৰা আঁতৰি অকলশৰে আছে ছাৰ ধৰক ব্যস্ত হৈ আছে সেইটো ব্যস্ততা বেলেগ কাৰণ যাবই লাগিব একেটা এজন ব্যস্ত মানুহ সেইকাৰণে মই যাবই লাগিব এনেই আমি হেৰি কি ক'ম ৰান্ধনি হ'লে সকলোতে তাৰপিছত মোৰ লগত মোৰ সৰু ল'ৰা শশাংক আছিলে সি আৰু বহুত অভিজ্ঞতা আৰু এটাতকৈ কৈ ভাল লাগিব যে ছাৰে যিটো পৰিশ্ৰম কৰিলে তাত যিখিনি ছ'চিয়েলিষ্ট মানুহ আছিলে সেই বস্তু তেওঁ বিচনাতে বহি পঢ়ে এনেকৈ পঢ়ে সেই তাতে পঢ়ি আৰু সেই সকলো সামগ্ৰী গোটাই লৈ কিন্তু এটাইতকৈ ডাঙৰ কথা হৈছে কি তেখেতে যিখন কিতাপ লিখিলে সেইখন চেলিয়েণ্ট আইডিয়াজ অফ ডক্টৰ ৰাম মনোহৰ লোহিয়া সেই কিতাপখনৰ গুৰিতে মই আছোঁ তেখেত মেইন আছে শশাংক আছে তাৰমানে কি হ'ল তেখেতে লেখে আমি গৈ পেলাই ইউনিভাৰ্চিটিটোৰ ওচৰতে আমি দুটাই গৈ প্ৰেছত দিওঁ তাৰপিছত আকৌ বিয়নে আনি এখেতক দিয়ে আকৌ প্ৰুফ চাই সেই কামটোত আমি মানে দুইটা সম্পৃক্ত হৈ আছিলোঁ সেইখিনি সময় বৰ ভাল সময় মানে গ'ল আৰু ভালকৈ গ'ল আৰু তাৰ যিখন কিতাপ এই দুখৰ বিষয় যে কিতাপখন লিখি প্ৰথমবাৰ তেখেতে হেৰি প্ৰিফেচ লিখিবলৈ নোৱাৰিলে প্ৰিফেচটো লিখিবলৈ এতিয়া মানুহ নাইকিয়া হ'ল মানে দুৰ্ভাগ্যৰ কথাখিনি কৈছোঁ তেখেতে ইয়ালৈ তাত কাছাকাছি 2 বছৰ হ'ল তাৰপিছত আমি ইয়ালৈ আহিলোঁ তাত গোটেইখিনি কাম কৰি তেখেতে শেষ কৰি দিলে
আহোঁতে দিল্লীত কিতাপখন দি থৈ আহিলে। হৰিদেৱ শৰ্মা মোলৈ চিঠি লিখিলে যে হেৰি এনেকৈ এনেকুৱা হৈছে, কিতাপখন এতিয়া প্ৰিফেচটো ছাৰে লিখা নহ'লে, এতিয়া আমি কি কৰোঁ, অমুককে দিওঁ নেকি? হৰিদেৱ শৰ্মাই মানে ল'ৰাটোলৈ কিতাপখন পঠাই দিলে তেওঁলোকে। তাৰপিছতে ক'লে মামণিক দিওঁ নেকি? এনেকৈ কৰোঁতে মানে তেওঁ ছ'চিয়েলিষ্ট, সেইজন মানুহে মানে প্ৰিফেচ লিখিলে আৰু লিখি পেলাই কিতাপখন অনামিকা পাব্লিচাৰ নেকি কোনোবাই দিল্লীৰ পৰা উলিয়ালে। মই এটা কপি আনিলোঁ কৰি। সেইখনৰ হেৰি হিষ্ট্ৰী মানে এনেকুৱা হ'ল, হেৰি এই হৰিদেৱ শৰ্মা ঢুকাই থাকিলে। তাৰমানে ছাৰটো আচলতে লোহিয়াপন্থী সমাজবাদী দৰ্শনেৰে ছাৰক সেই দৰ্শনটো সম্পৰ্কে অকণমান আমাক ক'ব লাগিলে বহুত কথা। কওকচোন অকণমান। এখেতে প্ৰথমতে মোক কৈছিলে, বিয়াৰ আগতেই কথাটো ক'লে যে মই সামাজিকতাৰ সমাজবাদী ফালৰ পৰা কৈছোঁ দেই, তুমি বাগিচাৰ বৰকেৰণী ছোৱালী, মোক আগতে সাৱধান কৰি দিছে। তাৰপিছত মই হ'লোঁ বাগিচাৰ কৰ্মচাৰীৰ ল'ৰা, আৰু মোৰ উচ্চাকাংক্ষা নথকা নহয়, কিন্তু আদৰ্শগত। সেইটোৱে মানে মই ধৰি ল'লোঁ। ঠিক তেনেকুৱা ধৰণৰ প্ৰতি কথাতে তেওঁ মানে তেওঁৰ সমাজবাদী চিন্তাধাৰাত মানুহ সৰ্বস্ব। তোমালোকে জানা যিখিনি উপন্যাস কৰিলে সেইখিনি সমাজবাদৰে প্ৰতিভূ। প্ৰথমতে মোৰ অলপ অসুবিধা লাগিছিলে, 3টা বাদে মোক বৰ দিগদাৰ কৰিছিলে। প্ৰথমটো হ'ল গান্ধীবাদ, দ্বিতীয়টো হ'ল লোহিয়াবাদ, তাৰপিছতে জয়প্ৰকাশ নাৰায়ণ। মই কোনটো বাদৰ ওপৰত মই কৰিব লাগিব? তাৰপিছত লাহে লাহে মোৰ এনেকুৱা হ'ল, মই এডজাষ্ট হৈ গ'লোঁ। মই মানে তেখেতৰ কামৰ লগত ভাবিলোঁ তেখেতৰ সৃষ্টিৰে এইটো মানে প্ৰক্ৰিয়া, আৰু মই তাক সহযোগ কৰিবই লাগিব। কিন্তু এটা কথা, এইখিনি কথা আছে, এইবোৰ পাৰিবাৰিক কথা নহ'লেও কিন্তু প্ৰয়োজনীয় কথা। তেওঁ জ্যোতিষত বিশ্বাস নাই, কিন্তু মই জ্যোতিষত বিশ্বাস থাকোঁ। যদিও এইবোৰ অন্ধবিশ্বাস বুলি ভাবে, সেইবিলাক কথা আছে। আমাৰ যুক্তি তৰ্ক কেতিয়াও নহয়, কিন্তু এইবিলাক কথা আছে। সমাজবাদৰ চিন্তাধাৰাটো তেওঁৰ চিন্তানায়ক হিচাপে হেৰি কৰিছে, আৰু তেওঁ বহুত মানুহ সমাজবাদী মানুহ লগ পাইছে, অসমতে হওক বা দিল্লীতে হওক বা অন্যান্য হেৰিতে হওক। সেইকাৰণে তেখেতৰ সমাজবাদী ধাৰাটোৱে তেখেতক মানে ৰাজনীতিটোৱে বেছি আকৰ্ষণ নকৰিলে, যদিও তেওঁ ৰাজনীতিৰ আশে পাশে আছে, ৰাজনীতিটো থাকিবই, ছ'চিয়েলিষ্ট হিচাপে হয়। আৰু ছাৰে সমাজবাদী দৰ্শনত বুজি পালোঁ তেখেত সেইটো নীতিনিষ্ঠ আছিল, কিন্তু আপুনি কেতিয়াবা আপোনাৰ অকণমানো হ'লেও মনলৈ অহা নাছিল নে যে সমাজবাদৰ লগত জড়িত মানুহজন, মই পিছৰ ফালৰ কোৱা নাই, আগৰ ফালে তেতিয়া সক্ৰিয় ৰাজনীতিত যোগদান কৰাৰ কথা আপুনি ভাবিছিলনে? কেতিয়াও ভবা নাই, মোৰ নাই। মই মানে ছাৰেতো ভবাই নাছিলে। তেওঁ কৈছে হ'লে সামাজিক বাতাবৰণত বহুত কথা থাকে, ৰাজনীতি লাগে আমাক, কিন্তু ৰাজনীতিৰ কথাটো মই ভবা নাই, বোধহয় তেখেতেও নাভাবিলে। সেইকাৰণে তেখেতৰ সাহিত্যৰ সাধনাৰ ক্ষেত্ৰখনেই হ'ল মানুহ তেখেতৰ আগমঙহৰ নিচিনা। গতিকে এই ৰাজনীতিৰ কথাটো কেতিয়াও, কিছুমান কথা মোক কয় এনেকৈ, পূজা পাতল কৰিব সময়ত কয়, পূজাৰ কথা কিয় ভাবিছা, ৰুটিৰ কথা ভাবা, এনেকুৱা ধৰণৰ কথা বহুতেই আছে আৰু থাকেই। মানৱতাবাদী হয়, তেখেতে সকলোৰে ঊৰ্ধত হ'ল মানৱতাবাদী। আপোনাৰ সৰ্বভাৰতীয় কিতাপ কাৰ কথা বেছিকৈ মনলৈ আহে বাৰু? সাহিত্য একাডেমীত জড়িত হৈ থকা সময়ত ছাৰটো তাৰ চিন হৈ আছিলে, তেতিয়া আপোনাৰ কাক বেছিকৈ আপুনি লগ পাইছিলে? তাততো আমি ককো পাইছোঁ, তেওঁ প্ৰেচিডেণ্ট আছিলে। মহান্তিকো পাইছোঁ, তেওঁ সাহিত্য একাডেমী পাইছিলে, আৰু তাৰ জ্ঞানপীঠ পাইছিলে পিছত। আৰু এবাৰ মানে কেলে আমাৰ প্ৰতিভা ৰয় বাইদেউ আহোঁতে, মানে বাইদেউ ইমানেই ব্যস্ত, সময় নাই, তথাপি মোক কৈছে যে মই অকণমান বীৰেন্দাৰ ঘৰলৈ যাব খোজোঁ, বাইদেউ আহিবই। মানে এবাৰ বীৰেন্দাৰ মানে বৌদিক লগ পাব আৰু এনেকৈ কৈছে। আহি পেলাই দেখিলোঁ যে আপুনি সেই মানে
ইগৰাকী সিগৰাকীক ধৰি ইমান হুকুকাই আনন্দতে কান্দিছে মোক সেই দৃশ্যটো আপোনাৰ কেতিয়াবা মনলৈ থাকে বাচ্চানো হেৰি কপিলা বাচ্চানো আহিছে তেওঁ খুব ইমান পায় দাদা বুলিয়ে মাতে মানে ইমান ভাল পায় মানে তেওঁ হেৰি তেওঁ আহিছে ছাৰৰ লিখনিৰ পৰাই গম পাইছোঁ কিছুমান কথা উমাশংকৰ যোশী আৰু গোপীনাথ মহান্তি ইন্দ্ৰনাথ চৌধুৰী আৰু অজ্ঞেয় সচিদানন্দ বচ্চন তেওঁৰ ওপৰত তেখেতে কবিতাও লিখিছে নহয় আৰু অনন্ত মূৰ্তিয়ে ছাৰৰ কথা অনন্ত মূৰ্তি আহিছে মোৰ ইয়াতে আৰু অনন্ত মূৰ্তিৰ মই লেখা এটাতে ছাৰৰ কথা পাইছোঁ পঢ়িবলৈ এইটো লিখিছে যে ইমান মানে বিশাল মানে সৃষ্টিৰ কৰোতা গৰাকী এজন ইমান সাধাৰণভাৱে থাকে সেই কথাখিনি মোৰ মনত আছে ইংৰাজী আৰ্টিকল এটা ওলাইছিলে ইণ্ডিয়ান এক্সপ্ৰেছত 97-98 চনৰ কথা পিছত লিখিছে আৰু ইমান বিশাল মানে ক্ষেত্ৰখনত জড়িত হৈ থকা মানুহ এজন তেখেতে ছাৰে মই দুটা বিষয়ৰ বঁটাৰ কথা কৈছোঁ সাহিত্য একাডেমী প্ৰথম পাইছে তাৰপিছত মৃত্যুঞ্জয় এতিয়া আমাৰ অসমীয়া সাহিত্যিকৰ ভিতৰত সাহিত্য একাডেমী প্ৰথম কবিতাত পাইছিলে বনফুলে যতীন বৰা তাৰপিছতে বেণুধৰ শৰ্মাই পাইছিলে তেওঁৰ কাছেৱলী ৰোডত তাৰপিছত এইজন তৃতীয় হেৰিয়াত ইয়াৰিঙমত আৰু এটা কথা তেতিয়া মই বোধ কৰোঁ জানিছিলোঁ যে ছাৰ বোধ সাহিত্য একাডেমী বঁটা পোৱাৰ সেইখিনি সময়ৰ সৰ্বকনিষ্ঠ মানে কম বয়সীয়া মানে 35 বছৰ নহয় সাহিত্য একাডেমী 35 বছৰ হৈছে 20 বছৰৰ মূৰত জ্ঞানপীঠ পাইছে সেইটোতো তেখেত কনিষ্ঠতম এই দুটা উল্লেখনীয় কথা সেইটো মানে অসমীয়াৰ জাতিসত্তাত থাকিব লগা বস্তু কাৰণ কেলে তেওঁ সৰ্বগুণী নহ'লেও এটা ধাৰা বোৱাই থৈ গৈছে অসমীয়া জাতিক গৌৰৱ এটা আনি দি হৈছে সেইটো ৰামধেনুৰ যুগটো যেতিয়া ৰামধেনুৰ যুগটো এটা যুগ সৃষ্টি কৰিলে সাহিত্য গোষ্ঠী উলিয়াই সেইখিনি সময়ত যিমানখিনি সাহিত্যিক সৃষ্টি হ'ল সেইখিনি ৰামধেনুৰ যুগৰ সৃষ্টি তাৰো পিছত ৰামধেনু বন্ধ হৈ গ'ল নৱযুগেও এটা যুগেই সৃষ্টি নৱযুগৰ নতুন যুগৰ সৃষ্টি কৰিলে হয় মই এটা লিখিছিলোঁ যে মই ৰামধেনুৰ যুগতে মই ৰামধেনুৰ ৰঙৰ মাজতে মই সোমাইছিলোঁ কিন্তু নৱযুগৰ যিটো মানে অন্ধকাৰ সেইটো মই ভোগ কৰিছোঁ এতিয়া আমাৰ হাহাকাৰ অৱস্থা আছিল স্বাচ্ছন্দ্যৰ মাজত কষ্টৰ কথা মনলৈ নাহে বহুতৰ কিন্তু আপুনি সেই যুগটো মনত ৰাখিছে অকণমান কওকচোন অকল মোৰে নহয় মই জনতাৰ কথা ভাবি পেলাই কৈছোঁ এতিয়া আপুনি যিটো ব্যক্তিগতভাৱে পাইছিলে সেইখিনি কথা সেইটো মই এখেতৰ সান্নিধ্যতে মই পাইছোঁ সেইখিনি কথা সেইটো মানে আমাৰ হেৰি যথেষ্ট সেইখিনি হেৰি হৈছিলে সেইখিনি সময়ত আন্দোলন হৈ আছিলে যথেষ্ট অসুবিধা পৰিছিলে তেখেতৰ মানে লেখাও ওপৰত ক'লা হেৰি দাগ দি দিছিলে মানে এইটোতো ষ্ট্ৰং লেখাটো হেৰি এইটো মানে কি সেইটো নুলিয়াইছিলে তেনেকুৱা ধৰণৰ কথা তাৰপিছতে ডেইলি এৰিয়াত লিখিবলৈ ল'লে আৰু উপন্যাস লেখাততো আছেই সেইটো কাম থাকেই আৰু এনেকুৱা বিভিন্ন সময়ত শুনিছিলোঁ ছাৰৰ মুখত যেতিয়া সাংবাদিকতালৈ আহিছিল ছাৰে যেতিয়া সোঁৱৰণ কৰিছে নিজৰ জীৱনটো তেতিয়া কৈছে এইখন বৰ প্ৰত্যাহ্বানৰ ক্ষেত্ৰত তুমি তেখেতৰ বহুত তুমি পাৰিবা জানো মই ছাৰ চেষ্টা কৰিম এতিয়া ছাৰে যিটো জীৱন কটাই আহিলে তাৰপিছত যিখিনি সৃষ্টিৰ মানে শীৰ্ষত আৰোহণ কৰিলে এতিয়া আৰু আচলতে অসমীয়া জাতিয়ে পিছত কেনেকৈ মূল্যায়ন কৰে সেইটো আমি আজি ক'ব নোৱাৰোঁ কিন্তু কথা হৈছে যিখিনি থৈ গ'ল বিশেষকৈ ৰামধেনু যুগ সৃষ্টি কৰা নৱযুগৰ নামটোৱেই নৱযুগ সৃষ্টি কৰা সেই সৃষ্টিখিনি লৈ আপোনাৰ পিছৰ আজিৰ আমাৰ পৰৱৰ্তী প্ৰজন্ময়ো কেনেকৈ ছাৰক মনত ৰখাটো বিচাৰে আপোনাৰ মনলৈ কি ধাৰণা কি হ'ব এই কথাখিনি মই ক'ব লাগিলে তেওঁলোকে সৃষ্টিখিনি পঢ়িব লাগিব সৃষ্টি নপঢ়িলে সৃষ্টিৰ কথা বুজি নাপায় বুৰঞ্জী নপঢ়িলে ইতিহাস বুজি নাপায় গতিকে তেওঁৰ সৃষ্টি যদি বুজি পায় তেতিয়া তেওঁ ভালকৈ পঢ়িব লাগিব তেতিয়াহে বীৰেন্দ্ৰৰ সাহিত্য বীৰেন্দ্ৰ হ'ব মই ভাবোঁ সেইটো কথা আৰু তেওঁ
কবিতাৰ মাজেদিয়ে বহুত কথা কৈ গৈছে। এটা কবিতা মোৰ মনলৈ আহিছে, প্ৰাণৰ মহিৰে এটা শব্দকে লিখিলোঁ, ওৰেটো জীৱন তাৰ পিছে পিছে লৰিলোঁ। সেই শব্দ আকাশৰ দৰে বিশাল, নিজৰাৰ দৰে গতিশীল আৰু গছৰ দৰে সেউজীয়া, বৃষ্টিৰ দৰে কৰোণাময়। এই শব্দত মানে কবিতাটোতে তেখেতৰ গোটেই সৃষ্টিখিনিৰ সোমাই আছে, উৎসটো সেইখিনিতে সোমাই আছে মানে মজ্জা বুলি ক'বলৈ হ'লে সেইটো। ছাৰেতো কিছুমান মানে বস্তু প্ৰকাশ নহ'লে সৃষ্টি থাকি গ'ল, সেইখিনি আপুনি কেতিয়াবা মনলৈ আহিছেনে যে এইখিনি কি কৰা যাব বুলি? তাৰমানে আমি বহুত কথাই ভবা হৈছিলে, লাইব্ৰেৰীটোৰ কথা ভবা হৈছিলে, জুৰিয়েও কিছুমান কথা জানে। এতিয়া দীপংকৰ আহিছে ইয়ালৈ, তেওঁ ল'ব। এতিয়া আমি সেইখিনি ভাবিছোঁ, আৰু আমাৰ এখন ট্ৰাষ্ট আছে, সেইখিনি ভাবিছোঁ আমি কিবা এটা গত লগাব লাগিব। আৰু কিতাপখিনি মানে বহুতখিনি এই মই বহুতখিনি গোটাই থৈছিলোঁ। এতিয়া তাই সেইখিনিকে মানে চুচি মাজি এটা প্ৰকাশৰ ৰূপ দিবৰ কাৰণে তাইকো চেষ্টা কৰি আছে। আৰু মোৰ সৰু ল'ৰাটোৱে লাইব্ৰেৰী গৱেষক আহিলে দেখুৱাই মেলি দিয়ে। তেনেকুৱা কিছুমান আমি ঘৰুৱাভাৱে কৰি আছোঁ এতিয়ালৈকে। শীৰ্ষ বঁটা পোৱা মানুহজন আপোনাৰ স্বামী, আৰু সেই মানুহজনক আপুনি অহৰহ পাই আছে, কিন্তু আপোনাৰ লগতে জীৱনটো হৈছে। আপোনাৰ অনুভৱটো কেনেকুৱা বাৰু? সেই মানুহজন চবেই যে আমি বাৰু সাধাৰণতে ছাত্ৰী হিচাপে পাইছিলোঁ, কিন্তু সকলোৱে ডক্টৰ বীৰেন্দ্ৰ ভট্টাচাৰ্য বুলি ক'লে কিবা ওখ গছৰে চাবলগীয়া নিচিনা কথা। সেই মানুহজন কিন্তু আপোনাৰ মানে ঘৰৰ মানুহজন, আপোনাৰ অনুভৱ ওখ গছ বুলি কওঁতে মোৰ কথা এটা মনলৈ আহিছে। তেতিয়া এখেতৰ 4-5 বছৰমান হৈছিলে, মই পঢ়িবলৈ পোৱা মতে, আমাৰ এখেতৰ জীৱনী মতে। আৰু চব ঠাইত মানে দুজোপা গছ এনেকৈ যে মই এতিয়া হেৰি গছ দিছোঁ, দুজোপা চোতালৰ আগত দুজোপা গছ আছিলে। আমাৰ নলিনীধৰ ভট্টাচাৰ্য মোৰ ডাঙৰ দাদা, তেখেতৰ কাণ সমনীয়া, দুয়োজনে সেই গছজোপাৰ থিয় হৈ পেলাই কয়, আমি বাৰু এনেকুৱা এজোপা গছৰ নিচিনা ওখ হ'ব পাৰিমনে? এনেকৈ দুয়ো কথা পাতে। তাৰপিছত ঢুকোৱাৰ পিছত দাদাই কথাটো লিখিছে, সি কথা পাতিছিলোঁ এনেকৈ, সি বহুত ওখ হৈ গ'ল। এতিয়া দুখো লাগে এতিয়া সেই কথাটো, এই তোমাৰ কথাটো মই উত্তৰটো অকণমান হ'লেও দিব পাৰিছোঁ বুলি ভাবোঁ। আৰু জ্ঞানপীঠ বঁটাটো মানে পোৱাৰ কথাটো হ'ল, আমি ভবা নাই তেতিয়াও মই ঘৰত নাছিলোঁ। তাৰমানে হ'ল কি, মই জানো কিবা এটা মানে হেৰি যোগাযোগটো হৈ থাকে, ছবি বিচাৰ কিবা কিবি যোগাযোগ হৈ থাকে। তাৰপিছত সেইটো যে হ'ব সেই সময়ত মই নাজানো নহয়, জনা হ'লে মই নাযাওঁ আঁতৰি। তাৰপিছতে খবৰ আহিলে, মই গ'লোঁ আমাৰ একেটা বন্ধু আনন্দাচৰ বৰঠাকুৰৰ ভতিজাকৰ বিয়াত। মই কোনো যাবলৈ মানুহ নাই, মই যাব লাগিব। তাৰপিছতে তালৈ গ'লোঁ। সেইদিনা আবেলি 4টা বজাত খবৰটো আহিলে। তো মোৰ তালৈ ইয়ালৈ যিমান মানুহ আহিছে, মোৰ তালৈ সিমান মানুহ গৈছে। তাৰপিছতে মই খা খবৰ লৈ যে তেতিয়াতো ফোনো নাই, টেলিভিশ্যনো নাই। তাৰপৰা পিছত আহিলে নেকি, হেৰি তেনেকুৱা ধৰণৰ মানে মোৰ হেৰিবোৰ মানে আনন্দ ৰাইজেই লৈছে চব। আঞ্চলিক বাতৰিত দিছিলে, ছাৰৰ কথা হ'লে ক'ৰবাত কাণ উনাইতো, সেইটো অতুলানন্দ গোস্বামী কৈছে। কি ক'লে তাৰপিছত যেতিয়া আকৌ শীৰ্ষ বাতৰিকেইটা কয়, তেতিয়া সেই কথাটো মানে অনুভৱটো হঠাৎ আহিছেতো, আগতে কোনেও নাজানে যে, হোৱাও নাই কেতিয়া, এনেকুৱা এটা ঘটনা নিচিনা হৈছে। সেইকাৰণে এখেতৰ নামটো আহিছে আৰু কথাটো আহিছে, মাজৰখিনি কোনেও শুনা নাই। সেইটো চবৰে ভয় হ'ল, কি হ'ল এতিয়া, কি হ'ল। আঞ্চলিক বাতৰি শেষত যেতিয়া কৈছে বাতৰি ঘাই বাতৰিকেইটা, সেইবাৰ লৰচৰ কৰা নাই, কি কয় ৰেডিঅ'হে আৰু সেই তেনেকুৱা বোলে হেৰি হৈ আছে। শৈশৱৰ আপোনাৰ নিজৰ ঘৰখনৰ কথাৰে অকণমান। নিজৰ কথা কওঁ, নিজৰ ঘৰখনৰ কথাৰে মই নাজানো। আমাৰ মাহঁতৰ লগত কিবা এটা কথা বতৰা চলি আছিলে, গুৱাহাটীত থাকে ল'ৰাটো মোক এনেকৈ, সেইবিলাক বাদ দিয়ে, সেইবিলাক মই নকওঁ এতিয়া।
তাৰপিছত মই লগ পাইছিলোঁ তেখেতক মই তেতিয়া ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্ট যোৰহাট JB কলেজত। তাত মানে এখন সন্মিলন হৈছিলে, সাহিত্য সন্মিলন হৈছিলে। তাত অসমৰ পৰা বহুখিনি সাহিত্যিক গৈছে। ৰঘুনাথ চৌধুৰীৰ পৰা আৰম্ভ কৰি আব্দুল ছাৰটো আমাৰ পঢ়ুৱাই আছেই তাতে, আৰু বহুত মানে তালৈ গৈছে, আৰু ইয়াৰ কবি সাহিত্যিকসকল গৈছে। তাৰপিছত মই আছিলোঁ হেৰিয়াৰ কলেজৰ ৰিপ্ৰেজেণ্টেটিভ, মানে কলেজৰ নহয়, ক্লাছটোৰ আৰু। তাৰপিছতে নগেন শইকীয়া মোৰ কলিগ, নগেন শইকীয়া আছিলে তাতে। তাৰপিছত আমি মানে তেওঁক শুশ্ৰূষা কৰিছোঁ, নমস্কাৰ দিছোঁ, হেৰি কৰিছোঁ, এইবোৰ কৰিছোঁ। তাৰপিছত যেতিয়া গম পাইছোঁ তেতিয়া ভাবিছোঁ সেই হেৰি তেতিয়া জহৰ হেৰি পিনে ধুতি চুৰীয়া আৰু ক'লা কোট, বোলো সেইজনেই মানুহ নেকি। হেৰি মানে মই পিছতহে গম পাইছোঁ, স্বামী হ'ল পিছতে। মই লিখিছোঁ সেই হেৰি কোনোবা এখিনিত লিখিছোঁ। আৰু মানে সেইটো এটা ডাঙৰ হেৰি। তেওঁ নিজেও কৈছিলে, মানে তেওঁ মোৰ ল'ৰা ছোৱালীয়ে জুৰিয়ৰো জানে, ই এবছৰ হেৰি নাছিলে হেৰি, তাৰমানে তেখেতে নিৰ্বিকাৰ। আৰু কোনোবাই প্ৰশ্ন সোধোতে ক'লে যে মই কি পাইছোঁ এইটো মোৰ বস্তু নহয়, ৰাইজৰহে, ৰাইজৰ চেতনাৰহে এইটো বস্তু, মানে এইটোতে কৈছিলে। আৰু তেওঁ কৈছিলে আপোনাৰ স্বামী হিচাপে আপুনি খিনি ক'লে, সন্তানৰ পিতৃ হিচাপে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, এই সম্পৰ্কে যদি আপোনাক কোনোবাই সোধে আপুনি কি ক'ব তেতিয়া? মইতো কোনো ব্যতিক্ৰম দেখা নাই, মই চলাইছোঁ ঠিক, কিন্তু তেওঁ সকলো ফাল হেৰি নিজৰ কৰ্মত তেওঁ নিজে ব্যস্ত হোৱা মই সেইখিনি দেখিলোঁ, বুজি পালোঁ। সেইকাৰণে মই তেওঁক সহযোগ কৰিবই লাগিব। ইয়াৰ ল'ৰা ছোৱালীক, মোৰ ডাঙৰটো ল'ৰা ডাক্তৰ, সি ৰিটায়াৰ কৰিলে এতিয়া, আৰু জুৰিকটো জানাই, তাই কলেজৰ হেৰি কৰে জানাই। তাৰপিছত এই সৰুটোৱে মানে সি BA পাছ কৰিলে সংস্কৃততে, শাস্ত্ৰীও পাছ কৰিলে। এতিয়া লাইব্ৰেৰী আমি সাংবাদিকতাৰ ক্লাছৰ কথাৰে কৈছোঁ। কিছুমান এনেকুৱা মানে থাকে নহয় ছাত্ৰ ছাত্ৰী যে ক'ৰবালৈ অকণমান ক্লাছটো আঁতৰি পেলাই বেলেগলৈ যায়, তেনেকৈ যোৱা দুজনমান আছিলে ছাত্ৰ ছাত্ৰী। আমি কিন্তু 4জনমান মানে শেষলৈকে ক্লাছ কৰোঁ। বৰদলৈ আছিলে ন? তেওঁ প্ৰতাপ বৰদলৈ আমাতকৈ ওপৰ চিনিয়ৰ আছিলে। তাৰপিছত এদিন মানে কি হ'ল, আমি ক্লাছ কৰিলোঁ, কৰি আমি মানে চিনেমা চাবলৈ দৌৰিম। আৰু তেতিয়া বেংগলী চিনেমা এখন আহিছিলে, চেৰা তমচুক, পূৰ্ণেন্দু পত্ৰী, খুব বিখ্যাত চিনেমা সেইখন। আৰু তো আমি আৰু ক্লাছ ল'ৰালৈকে ক্লাছ শেষ কৰিছোঁ। সাধাৰণতে লাইব্ৰেৰীলৈ যাওঁ বা কিন্তু সেইদিনাখন নাই যোৱা, আৰু ক্লাছ যেনেকৈ কৰিছোঁ বেগ চেগ লৈ তেনেকৈ আমি ইউনিভাৰ্চিটি আহি ৰৈ আছোঁহি। প্ৰথম বাছখন নাপালোঁ, দ্বিতীয় বাছখনৰ কাৰণে ৰৈ আছোঁ। ছাৰো আহিবলৈ ৰৈ আছে, ক'লৈ যোৱা নাই কৈছে দেই, কাৰণ তেতিয়া 5টা বাজি গ'ল, আমি পাৰ্মিশ্যন লৈ আহিছোঁ চিনেমা চাবলৈকে। মই ক'লোঁ যে এনেকৈ ছাৰ চিনেমা চাবলৈ যাওঁ। কাৰ চিনেমা? মই কৈছোঁ ছাৰ বেংগলী চিনেমা এখন চেৰা তমচুক, পূৰ্ণেন্দু পত্ৰী। আমি ভাবিছোঁ ছাৰে একো নুসুধিব, আৰু ইফালে বাছখন ঘূৰি অহালে ছাৰে কৈছে পূৰ্ণেন্দু পত্ৰীৰ কিবা কবিতা পঢ়িছানে? লাগিল পয়মাল, এতিয়া পূৰ্ণেন্দু পত্ৰী চিনেমা চাবলৈ আহিছোঁ, উপায় নাই। তাৰপিছতে মই কৈছোঁ ছাৰ এনেকৈ কৰি ৰৈ গৈছোঁ, আৰু কিবা কয় যদি ছাৰেই কওক, আৰু কাৰণ মইতো পঢ়া নাই। ছাৰে কৈছে জানানে এইটো কবিতা বুলি কৈ ছাৰে কিমান কবিতা গাইছে। তাৰপিছত ছাৰে কৈছে যি পঢ়া তাৰ ভিতৰলৈ সোমাই পঢ়িবা। মানে তেতিয়া বুজি পালোঁ যে বোলে একেবাৰে জানোৱেইতো ছাৰৰ কথাটোৱে, যেনেকৈ চব ভিতৰলৈ সোমাই যাবা। ফুটবল খেলিবা, ফুটবল চাই ভাল পালেই নহয়, ফুটবল খেলাৰ নিয়মটো সেইটোও জানিব লাগে ভালকৈ। গতিকে ছাৰ মানে ইমান সূক্ষ্ম কথাবোৰলৈ আছিলে, সেইটো সাংঘাতিক। কাৰণ আমি চেৰা তমচুকৰ কথাটো আহিছে মনলৈ, কিন্তু পূৰ্ণেন্দু পত্ৰীৰ কবিতাটোৰ কথা যে সুধি দিব আমিতো কেতিয়াও ভবা নাছিলোঁ। ছাৰ মানে এনেকুৱাকৈ মানুহজন ক'ত ৰৈ থাকে, মানে কি ক'ম এতিয়া, আচলতে ক'বলৈ গ'লে সেয়া ছাৰৰ ভিতৰত এখন মানে এনচাইক্ল'পিডিয়া যেন কঢ়িয়াই ফুৰিছিলে। এতিয়া মই কিবা এটা ক'লে মই কি খাম, মইতো মোৰ বিষয়বস্তু নহয়, মই কি লিখিম সেইটোৱে।
ছাৰৰ সাহিত্য একাডেমি এইখন বঁটা পোৱা ইয়াৰিংগম আৰু মৃত্যুঞ্জয় কিতাপখন যিখনৰ আপুনি দুইখনেই পঢ়িছে মানুহৰ সমাজ জীৱনত কোন দুখন কিতাপৰ কথাটো আপুনি মানে বেছি সূক্ষ্ম হৈছে বুলি আপুনি ভাবে এতিয়া সেইটো কথা বৰ ডাঙৰ প্ৰশ্ন কৰিলা তাৰমানে চাবলৈ গ'লে ইয়াৰিংগম মানুহে কয় আৰু যে ইয়াৰিংগমখন আটাইতকৈ বেষ্ট বুলি কয় তাত মানে যিটো বস্তু তোমাৰ আছে সামাজিক জীৱন ৰাজনৈতিক জীৱন তেখেতটো তাত ৰাজনীতিটো আছে পিছত যেনিবা জীৱন মাষ্টৰক হেৰি কৰি পেলালে সেইটো উপন্যাসিকৰে কাম সেইটো জীৱন মাষ্টৰ আগতে ঢুকাই থাকিলতো সেইটো উপন্যাসৰে কাম নুঢুকালে আৰু আগবাঢ়ি যাব নোৱাৰে তেনেকুৱা ধৰণৰ গতিকে মানুহৰ কথা আৰু আমি নিজে পঢ়া মই হেৰি বেয়া নাপাওঁ এইখিনিও এতিয়া শুনি থাকোঁ মৃত্যুঞ্জয় এটা মহদা গোসাঁই হয়েই বাৰু তাৰপিছত এটা ধাৰাৰ তেওঁ আন্দোলনপন্থী কেনেকৈ মানুহ সমাজৰ কাৰণে কেনেকৈ মানুহ হেৰি কৰিব লাগে সমাজৰ কাৰণে মানুহ প্ৰাণ দিব লাগে সমাজখন কি বস্তু এই সকলোবিলাকে মৃত্যুঞ্জয় আঙুলিয়াই দিছে ইয়াতো তেনেকুৱা ধৰণৰ মানে ইয়াৰিংখনতো এটা মানে নগা জীৱনটোৰ তাৰ আচল উদ্দেশ্যটো কি বিচাৰে সেইটো হ'ল মানৱতা সেই মানৱতাটো ইয়াৰিংগমৰ পাতে আছে নহ'লে চাৰেংলাৰ সৃষ্টি নহ'লহেঁতেন নহ'লে হেৰি আৰু কি আছে নাৰী চৰিত্ৰবিলাক সাংঘাতিক বস্তু চাৰেংলা হেৰি ভিদেচেলি আমাৰ ঘৰলৈ বহুত কেইজন নগা আহিছিলে আগতে সিহঁততো আহিছে ইচাং কিচাংটো আহিছে কিবা বাৰু সেইটো গতিকে মই ক'ব লাগিলে মই ভাল পাওঁ বুলি ক'ব নোৱাৰোঁ মই এতিয়া চিন্তা শক্তিৰে দৃষ্টিৰে চাব লাগিলে বহুতে কয় যে এইখনহে পাব লাগিছিলে কিন্তু কথাটো সঁচা কথা হেৰি এইটো কি ইয়াৰ কি হেৰি প্ৰাইজ জ্ঞানপীঠটো কিন্তু তেওঁৰ বয়স নাই উঠিছে তুলাচনীত উঠিছে বয়স নাই বয়স মানে 10 বছৰৰ ভিতৰত লাগে এতিয়া এইখন 70 চনৰ পৰা 89 চনৰ ভিতৰত এইখন হৈ গৈছে সেইখনে কাৰণে আৰু এটা বিস্তীৰ্ণ পৰিসৰৰ এটা যুগ তাত সৃষ্টি কৰিব সময় আছে আৰু এইখনো এখন বেলেগ সেইকাৰণে মানে এইখনত মানে আৰু নগা জীৱনটো ইমান ভালকৈ তেওঁ মানে হেৰি কৰিলে অবজাৰ্ভেশ্যন কৰি আহিছে তেওঁ পঢ়ুৱাই পেলাই পঢ়াৰ পিছত দেওবাৰে তলৈ বুলি এখন গাঁও আছে তালৈ ষ্টুডেণ্টবোৰ লৈ গুচি যায় তাত তেওঁলোকে এখন সভা পাতে তাৰপিছত এখেতৰো কাম শেষ হ'ল মানে কি তেখেতে আকৌ আহি গ'ল অসমলৈ আহি যোৱাৰ কাৰণে তেওঁ এদিন এখন চবে মিটিং পাতি পেলাই এখেতক বিদায় নিচিনা আৰু তাক কথা ক'বলৈ দিলে তেতিয়া তেখেতে তাত ক'লে যে হেৰি মানে খুব ভাল পাইছে আৰু যে আৰু তেখেতে লিখিছোঁ যে মানৱতাটোৱে তাত বেছিকৈ হেৰি হৈ আছে তেওঁ গাঁওবুঢ়াই মানে বৰ ভাল পালে ভৈয়ামৰ যি মানুহে আমাক দেখিলে হেৰি পৰে যি মানুহে আমাক চুলে গা ধুৱে মানে সেইবিলাক আৰু এইবোৰ মোৰ মানে বেলেগ ৰূপত ওলাইছে আৰু মানুহে ইমান ঘৃণা কৰে সেই মানুহজনে ভৈয়ামৰ পৰা আহি আমাক এনেকৈ সকলোৱে মিলিজুলি থাকিবলৈ কৈছে এইটো কেৱল মানে যীশু খ্ৰীষ্টৰহে মানে আশীৰ্বাদ বুলি কৈছে মানে শব্দে এই বস্তুটো খুব মানে সাংঘাতিক বস্তু কিন্তু নগা মানুহ এজনে যে ভৈয়ামৰ মানুহ এজনক ইমানেই আঁকোৱালি লৈছে সেই কথাষাৰ শুনি পেলাই তাত সোমাই গৈছে আশীৰ্বাদ কাৰণেহে এনেকুৱা এজন মানুহে আমাক পাইছে কথা ইমানখিনি কথা পাতিলোঁ আপোনাৰ লগত বহুত সময়ো ল'লোঁ এতিয়া আৰু কিতাপৰ সংগ্ৰহ কিমানমান থাকিব পাৰে আপুনি এনেই আমাৰ 12,000মান কিতাপ তলে ওপৰে হ'বই 12,000ৰ ভিতৰত কিছুমান আৰু এতিয়া কাউণ্টিং বা হেৰি আগৰ পুৰণা কিতাপ কৰা নাই ধন্যবাদ বাইদেউ আপুনি আমাক আজি বহুত সময় দিলে আপোনাৰ মানে আপুনি হয়তো এতিয়া জিৰণি ল'লহেঁতেন আপুনি আমাক যথেষ্টখিনি সময় দিলে বহুত কথা সুধিলোঁ জানিলোঁ 6 আগষ্টত আমি এটা ছাৰৰ মৃত্যু তিথিৰ নাই আমি এটা বিশেষ কথা ভাবিছোঁ সেইটো বিষয়ে আপোনাক জনাম কৰি আৰু সেই উপলক্ষকে সাৰোগতি কৰি আমাৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদিছোঁ আৰু আপোনাকো আচলতে বহুত
বহুত মানে মোৰ ভাল লাগিলে কৃতজ্ঞতা জনাইছোঁ আপোনাৰ আমাক ইমানখিনি সময় নাই মই ক'বহে পৰা নাই তোমালোকক দিবহে পৰা নাই তোমালোকে ল'বলৈ সাজু আহিছে তাৰ কাৰণে ধন্যবাদ জনালোঁ